Hello everyone, welcome to back my YouTube channel. আজি বনাও ব্লগ অমিতা টেষ্ট চিকেন। আহকচোন আমি ভিডিওটো আৰম্ভ কৰোঁ। যদি ভিডিওটো ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু লগতে ঘণ্টা বটনটো প্ৰেছ কৰি দিব। তে ব্লগ আমি ভিডিওটো আৰম্ভ কৰোঁ। এয়া মই আদা নহৰু আৰু শুকান জলকীয়া পেষ্ট কৰি লৈছোঁ ধুনীয়াকৈ আৰু মই অমিতা আৰু এইবিলাক আলু চালু ধুনীয়াকৈ কাটি লৈছোঁ। তেলখিনি ভালকৈ আপোনালোকে গৰম হ'ব দিব আৰু গৰম হোৱাৰ পিছত ধুনীয়াকৈ পিঁয়াজখিনি দি দিব। মই তেলখিনি ভালকৈ গৰম হ'ব দি লৈছোঁ। এতিয়া মই ইয়াত গৰম হোৱা তেলখিনিত আপোনালোকক পিঁয়াজ কাটি থৈছিলোঁ মই সেই পিঁয়াজখিনি এতিয়া মই দি দিম। আৰু পিঁয়াজখিনি যাতে আপোনালোকে ভালকৈ ৰংচোৱাকৈ ভাজি ল'ব। পিঁয়াজখিনি ধুনীয়াকৈ ৰংচোৱা কৰি ল'ব আপোনালোকে। ইয়াত মই শুকান জলকীয়া দুটা আৰু তেজপাত এটা এড কৰিছোঁ। দেখা পাইছে আপোনালোকে কি ধুনীয়াকৈ পিঁয়াজখিনি ৰংচোৱা হৈছে। ইয়াত মই আদা আৰু নহৰু পেষ্টখিনি দি দিছোঁ। যিটো মই পেষ্ট কৰিছিলোঁ আদা নহৰু আৰু শুকান জলকীয়া যিটো পেষ্ট কৰিছিলোঁ সেই পেষ্টটো মই ইয়াতে দি দিছোঁ এতিয়া আৰু ভালকৈ আপোনালোকে এইখিনি লাৰি দিয়ক। মোৰ পিঁয়াজ আৰু আদা নহৰু পেষ্টখিনি ধুনীয়াকৈ ফ্ৰাই কৰা হৈছে। এতিয়া মই চিকেনখিনি দি দিম। মই বেছি লোৱা নাই, এক পোৱা লৈছিলোঁ। চিকেনখিনি আপোনালোকে ধুনীয়াকৈ ফ্ৰাই কৰি লওক। গেছটো মিডিয়াম ল' ফ্লেমত দি ধুনীয়াকৈ ফ্ৰাই কৰি লওক মোটামুটি 7-8 মিনিটমান ধুনীয়াকৈ। ইয়াত মই এড কৰিছোঁ হালধি গুড়া 1 চামুচ। তাৰপিছত মই এড কৰিছোঁ ইয়াতে নিমখ 1 চামুচ আৰু তাৰপিছত এড কৰিছোঁ ইয়াতে মই অমিতা কাটিছিলোঁ সেইখিনি দি দিছোঁ। অমিতাৰে চিকেন বনাই সকলোৱে খাই চাগে আৰু খায়ো। মই এটা মছলা এড কৰিম, সেই মছলাটো হ'ল এইটো আপোনালোকৰ স্পাইচি গাৰ্ডেন। এই মছলাটোত গোটেইখিনি মছলা সংযমিত হৈ আছে। মই দেখাই দিছোঁ, এইটো বহুত ভাল মছলা হয়। গোটেইখিনি আছে ইয়াতে আপোনালোকৰ ব্লেক পেপাৰ, জিৰা, দালচিনি, লং, ইলাইচি। এই মছলাটো কিনিব আপোনালোকৰ স্পাইচি গাৰ্ডেন ধুনীয়া হয়। এইখিনি মছলা মই যিখিনি মই মাংস বনাইছোঁ তাত এড কৰিম। বেছি দিব নালাগে, ধুনীয়া চেণ্ট। পিছত মাংসখিনি চালে এনেকুৱা হৈছে। মই এইটো মছলা এড কৰিম যিটো মই খুন্দিছিলোঁ স্পাইচি গাৰ্ডেন বুলি যে কৈছিলোঁ আপোনালোকক। সেই মছলাটো মই এতিয়া দি দিম ইয়াতে। এইটো মছলা দিলে ধুনীয়া লাগে মাংস খাই আৰু টেষ্ট ধুনীয়া হয় আৰু আপোনালোকৰ যিটো স্মেল আহে সেইটো নক'ব আৰু।
মোৰ মছলা বক্স তো মই দিছোঁ আপোনালোকৰ জিৰা গুড়া অলপমান গৰম মছলা আধা চামুচ আপোনালোকৰ ধনিয়া পাউডাৰ আধা চামুচ কাশ্মীৰী মছলা একদম অলপ দিছোঁ কাৰণ মই ইয়াতে আপোনালোকৰ যিটো শুকান জলকীয়া আহে সেই মই ইয়াতে 4টামান দি দিছোঁ অলৰেডি সেইকাৰণে চব মই কাশ্মীৰী মছলা কম দিছোঁ তো চিকেন মছলা অলপ দিছোঁ বেছি দিয়া নাই চ' এইখিনি আৰু জাষ্ট মই 1 চামুচ দিয়া নাই আধা চামুচ জাষ্ট দিছোঁ আলুখিনি সিজিছে নাই মই অলপমান ভাঙি কিনে চাই লওঁ এতিয়া ধুনীয়াকৈ সিজিছে নাই ধুনীয়াকৈ গম পাম আৰু ঢাকনখন নিদিলে বেছি নহ'ব আলুখিনি সিজিছে মোটামুটি আৰু অমিতাখিনি অলপ সিজিছে নাই চাই লৈছোঁ ৰ'ব অমিতাখিনি সিজিব লাগে কাৰণ আলুখিনি সিজিছে যিহেতু অমিতাখিনিও সিজিব লাগে কাৰণ অমিতাখিনি বেছি ডাঙৰকৈ কথা নাই সৰু সিজিছে অমিতাখিনিও সিজিছে সৰু আদা নহৰু পেষ্ট কৰি কিনে যিখিনি ৰৈছিলে সেইখিনি তাত মই পানী মিক্স কৰি কিনে অলপ ৰাখি থৈ দিছোঁ এতিয়া পানী এইখিনি আগতে মই ধুনীয়াকৈ মিক্স কৰি লওঁ কাৰণ মছলাখিনি দিওঁ এতিয়া মই 5 মিনিটছ টাইম ঢাকিছোঁ কিন্তু মই গেছটো দিছোঁ ল' ফ্লেমত এইটো মই ল' ফ্লেমত দি দিছোঁ আৰু 5 মিনিট পিছত যেতিয়া মই চালোঁ কি হৈ আছে এনেকুৱা 5 মিনিট পিছত এনেকুৱা হৈছে মোৰ ধুনীয়া হৈছে দেখিবলৈ আপোনালোকে চাই লওক স্পাইচি এণ্ড গ্ৰেভি হৈছে চ' এতিয়া মই অলপমান গেছটো হাই ফ্লেমত দি লৈছোঁ অলপমান নহয় গোটেইখিনি হাই ফ্লেমত দি লৈছোঁ আৰু এতিয়া মই এইখিনি আধা মিনিট আৰু চ' ফাইনেলি 3 মিনিট পাৰ হৈ গ'ল আৰু মই চালোঁ যে এনেকুৱা হৈছে 3 মিনিট পিছত ধুনীয়া কালাৰিং আহিছে কাৰণ শুকান জলকীয়া দিলে ধুনীয়াকৈ কালাৰিং আহে আৰু গ্ৰেভিটো আপোনালোকৰ ধুনীয়া হৈছে আপোনালোকে চাইছে গ্ৰেভিটো ধুনীয়া হৈছে বেছি গ্ৰেভিও তাৰ লগত নোখোৱাৰ আগতে অলপমান টেষ্ট কৰি চাব পাৰে চ' অলপমান হ'লেও এইখিনি টেষ্ট কৰি চাবৰ কাৰণে ল'লোঁ কেনেকুৱা হৈছে আৰু মই গেছটো বন্ধ কৰি দিলোঁ মোৰ চিকেন হৈ গ'ল আৰু ফাইনেলি চিকেন অলপমান টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে বেছি লৈ অলপ লৈছোঁ ভাত অলপ খাব লাগিব ন সেইকাৰণে অলপ লৈছোঁ টেষ্ট কৰি চাবৰ কাৰণে হয় ধুনীয়া হৈছে আজি মই ফাৰ্ষ্ট টাইম বনাইছোঁ এনেকৈ অমিতাৰে চিকেন কিন্তু ভাল লাগিছে আপোনালোকেও বনাই কিনে খাব পাৰিব বঢ়িয়া হৈছে আমিতো সৰু মানুহ সৰু হৈয়ে থাকিম আমিতো সৰু মানুহ শুদ্ধ পথত যুদ্ধ কৰিম ৰুদ্ধ কৰে মাত কোনে মনত বেছি চেকা হলে ধৰিব তোৰ গাত কোনে ধনত বেছি এটা চাবি লাগিব তোৰ লেঠা যে পতকা নাথাকিলেও সুখী আমি লাখ